আৰু আনিছো কল বকুললৈ যাও বলা হৈ দল বল বলো হৈ দল বল লৈ আনিছো দৈ টেকেলি লৈ আনিছো দৈ টেকেলি আৰু আনিছো কল আৰু আনিছো কল বকুললৈ যাও বহলৈ বন্দৰ কি আনন্দ কি উৎসাহৰ পৰিৱেশ আজি গকুলবাসীৰ মনত কিন্তু আমাৰ সেই সৌভাগ্য বা কেতিয়া আহিব হা এই ফুটা চোতালখনত কেতিয়া আহিব মোৰ মানুহজনে বাপেকক মই এদিন কৈছিলো বোলে হৰি সৌ দেউতা মানুহজনীক বিয়া পতা আজি 18 বছৰ হ'ল কিন্তু আজিলৈকে তাই মোক এটা লৰা পোৱালি নিদিলে তেতিয়া বাপেকে মোক ক'লে যে লৰা পোৱালি নিদিলে কি হ'ল তোমাক মই যৌতুকত 3টা গৰু পোৱালি দিছিলো এতিয়া বাপেকে বিকলটো গৰু পোৱালিলৈ জীৱনটো অতিবাহিত কৰিব লগা হৈছে এই দৈ টেকেলি এহেন কল আজি গকুললৈ নিম বুলি ভাবিছিলো কিন্তু প্ৰথমে মানুহজনে সন্তুষ্ট কৰিব লাগিব তাৰ পিছতে মোৰ যাব পৰা যাব মোৰ মানুহজনে ওচৰলৈকে যাবলৈ ভয় লাগে যিকেইটা আহে তাৰ চকু একদম জ্বৰ অৱস্থা জ্বলাৰ নিচিনা জ্বলি থাকে যেন একেবাৰে খাওঁ 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 তেনেকুৱাকে থাকে তাৰপিছত যাবৰ কাৰণে ভয় লাগে বুলি মানুহে কয় মই কিন্তু ভয় নকৰো এওঁলোকে কালৈকে ভয় কৰা বিধৰ মানুহ নহয় মই যাম মই কেতিয়াও ভয় নকৰো মই যাম মোৰ মানুহজনী মানুহজনী ক'ত মৰি আছিলে ইমান দেৰি শান্তি নাই মোৰ বুইছে শান্তি নাই আপোনাৰ পৰা মোৰ শান্তি নাই গোটেই কেইডাল চুলি পকিলে ওৰা দিয়া মোৰে ভুল দিয়া মোৰে দুখ মই স্বীকাৰ কৰিছো কি স্বীকাৰ কৰিছো তেনেকুৱাকে নাহিবাচো মোক বুকুখনে কিবা ধাপ ধাপ কৰাব ওৰা মই আজিৰ পৰা কেতিয়াও এনেকুৱা অন্যায় নকৰো আৰু মই শপত খাই কৈছো শপতটো একদম তোমাৰ শপত খাই কৈছো বাদ দিয়ক আপোনাৰ শপত কিমান শপত খালে তাৰ হিচাপ নাই শপত খাওঁতে মোৰ আয়ুস কমিল শপত খাওঁতে তোমাৰ আয়ুসটো কমিলে তাৰপিছত আকৌ তুমি মোৰ শপত মানে তুমি মোৰ মিছা শপত খাওঁতে মোৰ আধা চুলি গ'ল সেইকাৰণে আজিকালি মই তোমাৰ শপত খোৱা বাদ দি কিনে পুঠি মাছৰ শপত খোৱা কৰিছো তুমি খং নাখাবা হ'ব দিয়াছো হ'ব